আজি 2020 চন আৰু গোটেই বিশ্ব কৰোনাৰ গ্ৰাসৰ পৰা স্তব্ধ হৈ পৰিছে আৰু ভাৰতেও আমাৰ লকডাউন প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। আজি আমি এইবোৰৰ ওপৰত কথা পাতিম যে লকডাউন কিয় দিছে আৰু লকডাউনৰ দ্বাৰা আমাৰ কি লাভ হ'ব পাৰে, নাইবা আমি কেনেকৈ চেইনডাল ভাঙিব পাৰিম। যিহেতুকে ভাৰতত আমাৰ য়াং জেনেৰেশ্যন বেছিকৈ আছে, সেইকাৰণে যদি একজন য়াং জেনেৰেশ্যন কৰোনাত আক্ৰান্ত হয় তেতিয়াহ'লে 20 দিনমানলৈকে তাত কোনো ধৰণৰ কৰোনাৰ লক্ষণ দেখা নিদিব পাৰে আৰু হয়তো সেই লোকজন নিজে সুস্থ হৈ উঠিব পাৰে। যিহেতুকে আমাৰ ভাৰতত য়াং জেনেৰেশ্যন বেছি, গতিকে আৰু সেই য়াং জেনেৰেশ্যনখিনিৰ ইমিউনিটি ছিষ্টেমটো বহুত শক্তিশালী হয়। আৰু এইখিনি মুহূৰ্তত যদি সেই মানুহজনে কোনোবা অসুস্থ লোক নাইবা বুঢ়া লোকৰ সংস্পৰ্শলৈ যায়, তেতিয়াহ'লে সেই বুঢ়া লোকজন স্প্ৰেড হ'ব পাৰে নাইবা বুঢ়া লোকজনৰ গাতো কৰোনা হ'ব পাৰে আৰু সেইবোৰ আমি তৎকালে দেখা পাম, যিহেতুকে বুঢ়া মানুহজনৰ ইমিউনিটি ছিষ্টেমটো সিমান শক্তিশালী নহয় আৰু এই ভাইৰাছটোৱে বহুত সোনকালে স্প্ৰে হ'ব পাৰে। ধৰক আপোনাৰ কৰোনা হৈছে, আপোনাৰ কোনো ধৰণৰ লক্ষণে দেখা দিয়া নাই, আপুনি সেই মুহূৰ্তত বজাৰ কৰিব গৈছে, আপুনি বজাৰ কৰিব গ'লে কিবা কিবি বস্তু লাৰিছে, তাত কৰোনা ভাইৰাছ লাগি গৈছে আৰু সেই বস্তুখিনি আকৌ বেলেগে লাৰিছে, বেলেগজনৰ গাত গুচি গ'ল, এনেকৈ বহুত স্প্ৰেড হৈ যাব পাৰে। যেতিয়া এই লকডাউনটো আৰম্ভ হৈ গ'ল তেতিয়া পাব্লিক প্লেচ নাইবা যিকোনো জেগাতে মানুহৰ ভিৰটো কমিব আৰু মানুহে ঘৰতে থাকিব। যদি কাৰোবাৰ তেনেকুৱা কিবা চিমটমছ দেখাই দিছে, সেইটো আকৌ বেলেগৰ গাত সহজে যাব নোৱাৰিব, যিহেতুকে মানুহে ঘৰতে সোমাই থাকিব আৰু চিমটমছবিলাক দেখা দিলে মেডিকেল কৰ্তৃপক্ষই তাক চিহ্নিত কৰি চিকিৎসা ব্যৱস্থা কৰিব, যাৰ ফলত এই ৰোগটো বিয়পিব পৰা যিটো চেইন থাকে সেই চেইনডাল ভাঙি যাব। এতিয়া আমি এটা চান্স পাইছোঁ নিজৰ দেশপ্ৰেম দেখাবলৈ, তেতিয়াহ'লে আমি ঘৰতে সোমাই থাকি আমি আমাৰ দেশক কিমান ভাল পাওঁ নাইবা আমি দেশৰ হিত হোৱাটো কিমান বিচাৰোঁ আমি তাৰ প্ৰমাণ দিব পাৰিম। গতিকে আপোনালোকে এই 21 দিনটো অন্তত ঘৰৰ বাহিৰৰ পৰা ওলাই নাযাব আৰু আপোনালোক প্ৰত্যেকজনেই ঘৰৰ প্ৰত্যেকজন মানুহৰ লগত এটা ডিষ্টেঞ্চ মেইনটেইন কৰি ৰাখক। আপোনালোক আটাই চৰকাৰৰ এই বন্ধক সফল কৰাত সহায় সহযোগ কৰক আৰু এই 21 দিনত আমি গম পাম যে আমি কৰোনাৰ বিৰুদ্ধে যুদ্ধ হৈছোঁ নে হাৰিছোঁ। যদি আমি এই 21 দিন ঘৰত থাকিব নোৱাৰোঁ, নিজৰ কৰ্তব্যবিলাক পালন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি 21 বছৰ পিছুৱাই যাব লাগিব। আৰু আপোনালোকে এই 21 দিনটো কি কৰি কটাব পাৰিব? যদি আপোনালোকে গাঁৱৰ বাসিন্দা হয় তেতিয়াহ'লে আপোনালোকৰ ঘৰত হয়তো খেতি মাটি আছে, আপোনালোকে যিহেতুকে এই 21 দিনটো কোনো ধৰণৰ চৰকাৰী কাম নাইবা কোনো ধৰণৰ অফিচত যাব নালাগে, আপোনালোকে ঘৰতে খেতি বাতি কৰক, তেতিয়াহ'লে আপোনালোকে সুস্থ সবল শস্য খাব পাৰিব। আকৌ আমাৰ আগন্তুক দিনত বিভিন্ন ধৰণৰ এক্সামিনেশ্যন আহি আছে, আপোনালোকে এই 21 দিনত তেনেকৈ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিব নাইবা ভাল কথা শিকিব পাৰিব, ঘৰতে বহি পঢ়ি থাকিব পাৰিব নাইবা যোনে যি ভাল পায় সেইটোৰ ওপৰত নজৰ দি পেলাই আপোনালোকে সেইটো কামত ব্যস্ত থাকক। এই 21 দিনটো কেনেকৈ যায় আপোনালোকে গমেই নাপাব, লগতে আমাৰ দেশখনো উদ্ধাৰ হৈ যাব। যদি আপোনালোকে এইটো ভিডিঅ'ৰ দ্বাৰা কিবা এটা শিকিব পাৰিলে নাইবা কিবা এটা কৰাৰ উৎসাহ পালে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক।